BPF नागार नानै UPPL आव जॉइन जाबाय बिजनी विधानसभा बियाबनि बारगौ MLA कमलस नार्जारिया चिरांनि बिजनी खोला गारगामियाव खुंनाय जॉइनिं हाबाफारिनि गेजेरजों UPPL नि आफादगिरि एबा BTR नि गाहाय मावफुं सोद्रोमा प्रमद बर' बुंथिगिरि खाथिराम बर' मावफुं सोद्रोमा धनन्जय बसुमतारी बिजनी जिल्ला UPPL नि आफादगिरि पनिन बर'नि नुजाथिनायाव UPPL दोलोआव जॉइन जाबाय बारगौ MLA कमलस नार्जारि बिथाङा बारगौ MLA बिथांजों लोगोसे BPF नि माखासे दैदेनगिरिफोराबो UPPL आव जॉइन जाफैयो। BPFर কি সমস্যা হৈছে কি সমস্যা হেতু মই ক'ব বিচৰা নাই UPPL হিচাপে আমি নিজৰ কাম কৰি গৈ আছো আৰু কমল সিং নাৰ্জাৰী ডাঙৰীয়া তিনিবাৰকৈ যেটা MLA হৈছিলে তেখেতৰ যেটো এক্টিভিটি হেতু খুব প্ৰশংসনীয় আছিলে বাকি বিধায়ক সকলতকৈ আপুনি দেখিবলৈ পাইছিলে বিধানসভাত তেখেতে বহুতখিনি কথা ৰাখিছিলে আমাৰ অঞ্চলৰ শিক্ষাৰ সমস্যা হওক বা বিভিন্ন সমস্যা হওক সো তেখেতৰ এটা পজিটিভ এটা মাইণ্ডসেট সদায় আছিলে আৰু আজি তেখেতে এই গুটি পৰিৱেশটো বুজি পাই পেলাই বিজনী অঞ্চলৰ উন্নয়ন হোৱাৰ লগতে সামগ্ৰিকভাৱে বড়োলেণ্ড অঞ্চলৰ শান্তি স্থাপন কৰা আৰু উন্নয়নটো লক্ষ্য ৰাখি UPPL দলত যোগদান কৰিছে তেখেতে নিজে কৈছে আৰু তেখেতক আমি আদৰণি জনাইছো UPPLৰ লক্ষ্য হৈছে বড়োলেণ্ড অঞ্চলৰ এটা পৰিৱৰ্তন আহিব লাগিব শান্তিটো চিৰস্থায়ী হ'ব লাগিব সকলো জাতি জনগোষ্ঠী নিজৰ নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰিব লাগিব সুৰক্ষা পাব লাগিব আৰু অধিকাৰ সবে পাব লাগিব আৰু হিতু লক্ষ্য ৰাখি আজি BJP UPPL চৰকাৰখনে আমি বড়োলেণ্ডত কাম কৰি আছো আৰু মই আশা কৰিছো অকল আমাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়া নহয় আৰু বহুতখিনি নেতা আমাৰ দলত যোগদান কৰিব আৰু আমি একেলগে বড়োলেণ্ডখন নতুন ৰূপত গঢ় দিয়াৰ কাৰণে যেটো দুটা তিনিটা দশকত ভায়োলেন্সৰ কাৰণে বিভিন্ন সমস্যাৰ কাৰণে আমি পিছপৰি আছো এইখিনি আমি ফিলআপ কৰাৰ কাৰণে দক্ষ ব্যক্তিবিলাকক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম মই হেতু আশা কৰিছো লগতে আপুনি ভাষণ প্ৰসংগত ক'লে যে আপুনি কৰাৰ কাৰণে সায়েন্স টিচাৰ হ'ব নোৱাৰিলে গতিকে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব নাই এতিয়া আমি এইটো মানে এতিয়ালৈকে জিৰ' টলাৰেন্স লৈ পেলাই আমি কাম কৰি আছো কিন্তু বেমাৰটো ইমানলৈকে ছানি ধৰিছে আপুনি এটা দাৱা দি এইটো শেষ কৰিব নোৱাৰে তাত বেলেগ বেলেগ দাৱা দিব লাগিব তো সেইকাৰণে আজি লাহে লাহেকৈ কৰি আছো যাতে বস্তুটো একেবাৰে ডেমেজ হৈ নাযায় কিন্তু মই যেটো দেখিছো আজি আমাৰ সেক্ৰেটাৰীৰ অফিচবিলাক যথেষ্ট সলনি হৈছে কাম মানুহবিলাক আৰম্ভ কৰিছে মই সকলোকে অনুৰোধ কৰিছো যে 3 দিন অফিচত থাকক 3 দিন ফিল্ডখনত ঘৰক আৰু পাব্লিকক লৈ কাম কৰক আগতে কি আছিলে অফিচাৰবিলাকে বহুতে আছিলে হি মানে জয়েন কৰাৰ পৰা ৰিটায়াৰ্ড হোৱালৈকে কিবা থেচিস লিখাৰ ৰিসাৰ্চ পেপাৰ লিখাৰ নিচিনা অফিচতে বহি থাকে হি কোনো ফিল্ডৰ কথা নাজানে তেনেহ'লে উন্নয়ন ক'ত হ'ব এই কাৰণে কৈছে অফিচাৰবিলাকে আধা সময় অফিচত থাকক আধা সময় ফিল্ডত থাকক আৰু স্কিমবিলাক চাবলৈ যাওক আজি যি স্কিমে নহওক কিয় সৰু ডাঙৰ আজি টেণ্ডাৰ দিছে ৰাস্তাৰ কাম কৰিছে আমাৰ সেক্ৰেটাৰী চাবলৈ যাওক ইঞ্জিনিয়াৰবিলাক চাবলৈ যাওক স্কুলৰ কিবা এটা কাম কৰি আছে এইটো চাবলৈ যাওক এইখিনি কথাটো মানে মই এটাকে সকলোক কৈ আছো আৰু এতিয়া লাহে লাহে আমাৰ যথেষ্ট পৰিৱৰ্তন আহিছে BTRৰ এই পলিটিক্সবিলাক আছে এটা ডেভেলপ কৰাৰ কাৰণে কি 3-4টা সাবজেক্ট পঢ়াই আছে আমি সাবজেক্টটো বৰাবৰ কাৰণে কথা পাতি আছো আৰু ইয়াৰ লেবৰেটৰীবিলাক হোষ্টেলবিলাক সব ঠিক কৰি দি পেলাই নামত পলিটেকনিক যদিও বেষ্ট অফ দ্য বেষ্ট টেকনিক্যাল এডুকেশ্যনটো যাতে তেখেতসকলে দিব পাৰে এই কথাবিলাক আমাৰ চৰকাৰত আলোচনা হৈছে আৰু আমি হিমতে কাম কৰি আছো